ছাবস্ক্ৰাইব কৰক ইউটিউব চেনেল হৰকান্ত লগতে ঘণ্টা বটনটো দবাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। কি কৈছে এগলা যাবৰা গিলা কে লাৰি আছা খাৰ খাব লাগব কি খাৰ 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 অ হয় নেকি দাদা আছে না ঘৰত আদা হে কালা নেকি আদা বাজাৰত পাবি আদা আদা এ দাদা ৰে দাদা দাদা আছে ৰ ক'ত বছৰতে অলপ দে মই মাতি লৈ আহো কালাই শুনচোন ইয়া তোক দেখোন চিনি পোৱা নাই মই এটা কাম কৰোঁ কিমান দিন হ'ল 6 মাহ মান হ'ল হয় নেকি 6 মাহ হ'লে মাত দাদাক মাত মাতো হৈ যা মালিক 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 কি হলা হেলিকপ্টাৰ আৰাম পাই আলহী আছে দুটা আলহী আহিল ক'ৰ আলহী আহিলা এই দুপৰীয়া মই কি জানো ক'ৰ আলহী তইহে চিনি পাবি ৰ তাতে বহিব দিছোঁ বাহিৰত মই চিনি নাপাওঁ শুকনাৰ ভিজাৰ আজি কেনেকৈ মনত পৰিল আজি ভাবলো তোক খবৰ লৈ যাম হ'লেও ইমান দিন অহা নাই আহিলো দে আজি এফালে আছিলো এই আপাটো কৰা এইটো কি হাতীয়ান কালা দোকানৰ মস্ত বাপৰে বাপ মই অলপ নাকে নাকানা কৰিছি মই সুধিলো দাদা কি কয় পাতা বাহিৰত বহিব নালাগে বহুত দিনৰ মূৰত আছে ভিতৰত দেখি আহো তাই গৰমো লাগছি বঢ়িয়া লাগছে এতিয়া শুকনাৰ ভিজা তহঁতে বৰ গৰমৰ সময়ত আহিলি চাহটা ভাই বনাব নোৱাৰো দে এতিয়া হয় নেকি কালি আকৌ বোলে চৰবাত খুৱাও ৰ টেঙা আপাক টেঙা নেখেদাও ৰ চাহ ভাত হয়নে আপা হকান্তু ভেলা গেছো মালিক কি হেৰি কৈছো তই 10 টকাৰ কাজি লৈ আহ আজি তাক এটা কলি এটা কাজি কাজি হ'ব দে চৰবাত খুৱাব লাগিব হ'ব দে সোনকালে আহিবি যা চাইকেল হাত লৈ যা নাইকেল আনিব লাগিব তাক চাইকেল হাত লৈ যা সোনকালে আহি পাবি হ'ব দে আৰু 40 টকা ঘূৰি লৈ আহিবি হ'ব দে যা সোনকালে যা হ'ব দে তই কেনেকা চলছে দাদা ভগৱান একদম মানে আটা পৰা যায় আমি একদিন আহোঁতে ইমান জোৰত ক'ব লগা নাই ৰাখিব নোৱাৰিম এক ৰাখিব নোৱাৰিম এওঁৰ লগত মনৰ ডাঙৰ হ'ব লাগিব তাকেতো বয়স হৈছে মুঠতে ভাতকেইটা খাই যদি তাৰ লগত 2 বাৰমান কথা পাতিব লগা হয় ভাতকেইটা নাথাকে আৰু পেটটো ডাইৰেক্ট হজম হজম আটা বাঢ়ি মৰিব লাগিব কথাটো হয় পাছে তাকেতো দেৰি হ'ল দেখোন আপাক দেখো কিমান দেৰি হ'ল খেলাবা আপাৰো দেখা দেখি নাই দেখো নহ'ব দেৰি হ'ব
নাই দেখা দেখি নাই দেৰি হয় নেকি আমি যাওঁ দে দাদা আমি যাওঁৱে নেকি যাবা হয় মোৰে মনটো বেয়া লাগিল এই একো নহয় পিছত আহিম পিছত নহয় একদিন আহিম দে পিছত আহিবা কিন্তু একদিন পিছত একদিন আহিম দে অ, ভালকে খাই লৈ যাবা আৰু দে দাদা যাওঁ যাওঁ যাবা একো এটা কাজি আহা যাছো আজি ও ও চাইকেলখন কেইটা আছে ও চেন পড়ছি নাকি পেন পেন চিঙে নাই চেন চেন পড়ছি নাকি চাইকেলখন নাই পৰা দাঙি আনছে দেখো ভাঙি নানবি চাইকেল ডাঙৰতে মোৰ একদম একো বাহিৰ হৈ গৈছি আলে এই চৰপাত খাবা এৰি পলাব লগা হৈছে তোৰ ধৰি ইমান দেৰি লাগে অ মই খোজকাঢ়ি গৈছি দেৰি লাগব ও চাইকেলখন তাৰমানে তই কি কাণত লৈ গৈছে তই দেখোন লৈ যাব লাগি চাইকেলখন লৈ যাম মই লৈ গৈছো চলাব নাজানা নাজানো চালা কি হ'ব চাইকেলো চলাব নাজানা কি খাই নাই ঘৰত চাইকেল নাই যে ঐ যা বাৰীত দেখি যা sang hàng অ হ'ব যা ইখান কালিৰ বেপাৰ খানে চাই আছো আজিৰ বেপাৰ খান গেল গো ও বন্ধু অ ও চাও শুনছো অ কি আজিৰ বেপাৰ খান কয়া মই বিচাৰি পোৱা নাই এখন দেখো বেপাৰ এখন কালিৰ খানে কেতিয়াৰ খান আজিৰ খান অ মই কালিৰ পৰা বিচাৰি আছো পাৱাই নাই অহ তই আৰু কালিৰ পৰা বিচাৰি আছা অ গেল কোটাই বেপাৰ খান ক'ব নোৱাৰো মই মোৰ কাম আছে মোক মাতি আছে বৰ ডাঙৰ কথা হৈছে ৰ চাহখিনি খাই লওঁ ৰ বৰকান্ত আছো কি এই দোকানৰ পৰা আহি আছো অলপ এই 10 টকাৰ আনবি চেনি আৰু এই 10 টকাৰ আনবি চাহপাত কণী আৰু তেজপাত ইখানো চেনি অ আৰু ইখান 10 টকা চাহপাত শুনছা না অ শুনছো যা লৈ আহিবি চেনি চাহপাত অ যা চেনি চাহপাত চেনি চাহপাত চেনি চাহপাত চাহপাত চেনি কোনখানত চেনি কোনখানত চাহপাত আছিলাই সুধি আহ ৰ অ মালিক অ তই ঘূৰি আহিলে কা অ কোনখান 10 টকাৰ চাহপাত আছিল তেৰি এই দুখান একে পইচা একে অ যিকোনো এখন য'তে তাতে দিবি এখনত দিবি চেনি এখনত দিবি চাহপাত যা অ মালিক লওক বস্তু অ আনছে অ আনছো দে কিবাকে অ ৰ তোক কি আনবা দিছিলো কি আনলি হা কি আনবা দিছিলি অ ৰ এইগিলাখন দালি আনছে ৰহ অ দালি আৰু আটা লৈ নকৈছিলি কালা হদলা তোক মই আনবা দিলো চেনি চাহপাত তই আনলি দালি এটা যা ফিরে দিয়া ভালে ভালে যা যা ফিরে দিয়া তোক নারখো যা তোক এই বিদায় দিম আজি সালা এটা কলি এটা হল হা আজি খালি যা তোক পাছা ঘর গরম আয় চাহখিনি ও হরকান্ত হরকান্ত ও হরকান্ত অ ও চাহ শুনছো কাপটো লাৰিব নোৱাৰি এটা বাতি লৈ আছো যা বৰ গৰমে আছে চাহখিনি গৰম কথা মূৰ্খ তোক মই বাতি আনবা দিলো না ছাতিটো লৈ আহিলি দেখো ছাতি আনবি নকৈছো তই বাতি বাতি চাহখিনি খাব পৰা নাই গৰমত ধৰি বাতি বাতি অ বাতি যা বাতিটো লৈ খোজ খাই যা নহ'ব ইয়াৰ লগত মাছ মাৰি দে কাটি দে
পেপাৰখন কি হ'ল শুনো পেপাৰখন দেখছা দেখছে ইয়াত সি বেলা তলত পাৰি লৈছে মই পেপাৰখন বিচাৰি বস্তু তই এটা পেপাৰত হেৰি কৰি লৈছে পেপাৰত বহি লৈছে ইয়াতে তুমি কোন বসছিল তুমি দেখছ জাগা নাপালি ইয়াত পেপাৰখন বহি মই যে বিচাৰি বস্তু একো নহয় দে চালা কি হ'ব মুনু ভাতা আছো তোৰ লগত নহ'ব যা হেৰি দেখি যা মুনু চা আছো ইফালে কিবা ঘৰখন তোক ৰাখিব নোৱাৰা নাই একেবাৰে ভাল আৰু ৰাখি লাভ নাই মোৰ মাথা নষ্ট কৰি দিছি ইয়াক ৰাখি ভালে কাম নাই ইয়াক যাব দিম দে আজি একেবাৰে ভাল চালা জধা মূৰ্খ চলি কিবা কৰবে দিলে কিবা কৰে তই আজি যাব লাগব তোৰ ভাত আৰু শেষ মোৰ ঘৰত ভাত নাই নাই যাব লাগব ৰুটি খাম দে ৰুটি দিবি আৰু কিহৰ ৰুটি ভাত আৰু ৰুটি তোৰ একোৱেই নাই মোৰ ঘৰত আৰু তই আজি কালি টোপলা লৈ যাব লাগব মোৰ ঘৰত তোক নাৰখোৱা তই যি হেঁকা দিলি আৰু মোক খেতলি তাৰমানে খেদলি মানে উপায় নাই তই জালা গালা কৰি দিছা হ'ব দে আৰু মই হিচাপ চিচাপ কৰি পইচাখিনি লৈ আছো এইখিনি তই লৈ যা আৰু ভাইপেৰে বেয়া পাব পাৰে মই মাতা বুলি কবি ভাইপেৰেক ইমান দিন থাকলো এখন পইচাহে দিলি আৰু দি নাছিলো ভাইপেৰেক দি আছিলো তই লাজ নাই গিলা তই চিধা চিধি ঘৰ ল আজি যাবা আহিলি যা নাৰখিলিতো উপায় নাই যা যা ক'ৰবাত বেলেগত থাকিম আৰু কেতিয়াবা 10-12 বছৰ মোটা ফুৰিব আহিলি যা ফুৰবা ফুৰবা আহিবি যা তোক ৰাখি হচি যাম মোৰো আৰু তোৰ লগত আৰু ভালকে যাবি যাওঁতে গাড়ী চাড়ী আহি থাকে বহুত হাৰি মই কি কৰিম বিয়া কৰোৱাই নাই অকৰা গাড়ী গাড়ী দে হ'ব দে গাড়ীত ভালকে উঠি যাওঁতে জীবন ভরা নদীত বথা মারি মারি মায়ার